আমিতো কান্দিবলগীয়া হয়। বন্ধুসকল, আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, কালি হয়তো কোনোবা এজন বান্ধৱীয়ে মোক কমেণ্ট কৰি জনাইছে যে আজিকালি যে বোৱাৰীবিলাকে ল'ৰাৰ লগত পলাই আছে তাকে লৈ এটা ভিডিঅ' বনোৱা। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব গৈ আছে আৰু অলপ মটিভেশ্যনেল হ'ব গৈ আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজিকালিৰ দিনত সবাতোকৈ এটা লজ্জাজনক আৰু সবাতোকৈ এটা দুখজনক ঘটনা হৈছে যে বোৱাৰী এটাৰ লগত ল'ৰা এটা পলুৱাই যোৱা। আৰু এই ঘটনাটো বৰ্তমান সঘনাই ঘটি আছে। এই ঘটনাটোৰ একমাত্ৰ উদ্দেশ্য আৰু একমাত্ৰ কাৰণ হৈছে যে আজিকালি ছোৱালীবিলাকৰ বা ছোৱালীৰ মাক দেউতাকবিলাকৰ চৰকাৰী চাকৰি বা টকাৰ প্ৰতি লোভ। কিয়নো বন্ধু বান্ধৱীসকল, আজিকালিৰ ছোৱালীবিলাকে বা ছোৱালীৰ মাক দেউতাকসকলে যেতিয়া ছোৱালীক বিয়া দিব তেতিয়া ল'ৰাক নাচায়। ল'ৰা কেনেকুৱা হয় হওক, ল'ৰা চাই চুৰি নাথাকক কিয়, টাকলা নহওক কিয়, বা চকু এটা নাথাকক কিয়, বা হাত এটা নাথাকক কিয়, বা ভৰি এটা নাথাকক কিয়, ল'ৰাৰ ইনকাম থাকিলে হ'ল বা ল'ৰাৰ চৰকাৰী চাকৰি থাকিলে হ'ল। সেইবাবে বন্ধু বান্ধৱীসকল, যেতিয়া বিয়া হয়, বিয়াৰ পিছত যেতিয়া ছোৱালীটোৱে এটা বেলেগ এটা হেণ্ডচাম ল'ৰা চায় তেতিয়া তাৰ লগত প্ৰেম কৰে, তাৰ লগত সংসাৰ কৰে, আৰু পিছত যেতিয়া অলপ প্ৰেমটো গভীৰ সম্পৰ্কলৈ পৰিণত হয় তেতিয়া সেই ল'ৰাটোৰ লগত পলাই যায় আৰু স্বামীটো কান্দিবলগীয়া হয়। গতিকে মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলো ছোৱালীলৈ বা সকলো ছোৱালীৰ গাৰ্জিয়েনক মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া আপোনাৰ ছোৱালীক বিয়া দিব তেতিয়া ল'ৰাটোক চাই বিয়া দিব। কিয়নো সকলো ল'ৰাই আজিকালি ইনকাম কৰিব জানে। এনেকুৱা পৃথিৱীত কোনো ল'ৰা নাই যি ইনকাম কৰিব নাজানে। আশা কৰোঁ আপোনালোকে মোৰ কথাটো বুজি পাইছে। ধন্যবাদ।